স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসি লৈ মই সুমি আছে। এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ। দিন দুপৰতে সংঘটিত হৈছে চুৰি ঘটনা। অন কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। দিনে দুপৰে বাইক চুৰিৰ সকলো দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। উল্লেখযোগ্য যে টকুবাৰী নামঘৰ সমীপৰৰ এটা প্ৰতিষ্ঠানৰ পৰা চুৰে লৈ যায় AS01DA0237 নম্বৰৰ এখন দুচকীয়া বাহন। দিন দুপৰতে এই মটৰচাইকেল চুৰি ঘটনা সংঘটিত হৈছে। দিনৰ 12:30 বজাত সংঘটিত হৈছে চুৰি ঘটনা। চিচিটিভিত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। মহানগৰীত দিন দুপৰে সংঘটিত হৈছে মটৰচাইকেল চুৰিৰ ঘটনা। সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। কিদৰে চুৰি অপেক্ষাত আছিল আৰু কেনেদৰে দুচকীয়া বাহনটো লৈ যাব, এই সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে মহানগৰীত দিনে দুপৰে সংঘটিত হ'ল চুৰিৰ ঘটনা। টকুবাৰী নামঘৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। চুৰে চুৰি কৰি লৈ যায় এখন বাহন। দুচকীয়া বাহনখনৰ নম্বৰ AS01DA0237। মহানগৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গতিকে এয়াই আছিল আমাৰ আজিৰ মহানগৰীত সংঘটিত হোৱা চুৰি ঘটনা সম্বন্ধে প্ৰতিবেদন। আপোনালোকৰ সহযোগেই আমাৰ কাম্য। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।